মহৰম এক ইতিহাস, এক বেদনা, ইয়া হুছেইন কাৰবালাৰ কাহিনী। মূৰত কলা কাপোৰ পিন্ধি ইয়া হুছেইন বুলি নাৰা লগাই ৰঙীন ৰঙেৰে লাহলুহান হয়। কিন্তু এই দৃশ্যৰ অন্তৰ্নিহিত ইতিহাস খুব কম মানুহে জানে। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক লৈ যাম এটি বিশেষ যাত্ৰাত, যি যাত্ৰাৰ বিয়োগৰে ভৰপূৰ, বিশ্বাস আৰু উচৰ্গাৰ গাঁথৰে পূৰ্ণ। মহৰম কি আৰু কিয় পালন কৰা হয়, ইয়াৰ লগত জড়িত ৰহস্যময় কাহিনীবোৰ। বন্ধুসকল, দেৰি নকৰোঁ, সোনকালে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, মহৰমৰ দৃষ্টিভংগী বুজিবলৈ হ'লে বৰ্তমান পৰিস্থিতিৰ পৰা অলপ পিছলৈ ঘূৰি যাব লাগিব আৰু ইছলাম ধৰ্ম আৰম্ভণিৰ দিনবোৰক বুজিব লাগিব। আচলতে কোৱা হয় যে হজৰত মহম্মদে নিজৰ জীৱিত অৱস্থাতে এই কথা ঘোষণা কৰিছিল যে তেওঁ আল্লাহৰ অন্তিম পয়গম্বৰ। তেওঁৰ পাছত পয়গম্বৰ অহা শৃংখলা শেষ হৈ যাব আৰু পৃথিৱীত তেওঁৰ পাছত কোনো পয়গম্বৰ নাহিব। মহানবী মহম্মদৰ দুগৰাকী ছোৱালী আছিল। তেওঁলোকৰ ভিতৰত এগৰাকী ছোৱালীৰ নাম আছিল ফাতিমা। মহানবী মহম্মদে নিজৰ ছোৱালী ফাতিমাৰ বিয়া নিজৰ খুৰা আবু তালিবৰ পুত্ৰ হজৰত আলীৰ সৈতে কৰাই দিছিল। দৰাচল হজৰত আলীৰ বিষয়ে কোৱা হয় যে তেওঁ ইছলাম ধৰ্মক বিভিন্ন লোকলৈকে প্ৰচাৰ কৰাত খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যেতিয়া 8 জুন 632 খ্ৰীষ্টাব্দত মহানবী মহম্মদ চেহাবৰ মৃত্যু ঘটিল, তেতিয়া প্ৰশ্ন উঠিল যে এতিয়া পৃথিৱীত থকা সকলো মুছলমানে কাক নেতা হিচাপে মানিব আৰু কাক অনুসৰণ কৰি ইছলামৰ পথ চলিব। তাৰ পিছতে খলিফা নিৰ্বাচনৰ কথা কোৱা হৈছিল আৰু ঠিক সেই সময়ৰ পৰা আৰম্ভ হয় ইছলামৰ ইতিহাসৰ আচল সংঘৰ্ষ। তেতিয়া সময়ত বিভিন্ন পক্ষৰ মানুহে নিজৰ নিজৰ মত লৈ আগবাঢ়িছিল। এটা পক্ষই হজৰত আবু বক্ৰ খলিফা হ'ব লাগে বুলি মত আগবঢ়াইছিল আৰু আন এটা পক্ষই ইমাম আলী খলিফা হ'ব লাগে বুলি মত আগবঢ়াইছিল। শেষত হজৰত আবু বক্ৰ খলিফা হিচাপে নিযুক্তি কৰা হয়। এই ঘটনাত ইমাম আলীৰ সমৰ্থনসকলে অসন্তুষ্ট হয় আৰু তাতে ইছলাম ধৰ্ম দুটা ভাগত বিভক্ত হ'বলৈ ধৰে। যিসকলে আবু বক্ৰৰ প্ৰথম খলিফা বুলি স্বীকাৰ কৰে তেওঁলোকক সেই সময়তে সুন্নী বুলি কোৱা হৈছিল। আনহাতে যিসকলে ইমাম আলীক খলিফা হিচাপে স্বীকাৰ কৰিছিল তেওঁলোকক চিয়া মুছলমান বুলি কোৱা হৈছিল। হজৰত আবু বক্ৰৰ মৃত্যুৰ পিছত আৰু 3জন খলিফা নিযুক্তি কৰা হৈছিল আৰু চতুৰ্থ স্থানত হজৰত আলীক খলিফা হিচাপে নিযুক্তি কৰা হৈছিল। আপোনালোকক জানিবলৈ দিওঁ, যদিও হজৰত আলীৰ বহু সন্তান আছিল, তথাপিও তেওঁৰ 2জন পুত্ৰৰ বিষয়ে আটাইতকৈ বেছি উল্লেখ পোৱা যায়। এজনৰ নাম হ'ল হজৰত হাছান আৰু আনজনৰ নাম হ'ল হজৰত হুছেইন। হজৰত হাছান হজৰত আলীৰ জ্যেষ্ঠ পুত্ৰ আছিল। সেয়ে হজৰত আলীৰ পুত্ৰ হিচাপে হজৰত হাছানে ইছলামৰ খলিফা হ'ব লগা আছিল। সেই সময়ত চিৰিয়াৰ দেশৰ গভৰ্ণৰ মুৱাবিয়া হজৰত আলীৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰে। এই বিদ্ৰোহৰ ফলস্বৰূপে হজৰত আলীৰ মৃত্যুৰ পিছত মুৱাবিয়া ইছলামৰ খলিফা হৈ পৰে, যাক আজিকালি আমি উমাইয়াদ খেলাফত বুলিও কওঁ। মুৱাবিয়াই হজৰত হাছানক হত্যা কৰি নিজৰ ৰাস্তাৰ পৰা আঁতৰাই দিয়ে। ইয়াৰ পিছত আকবৰৰ বন্ধু বান্ধৱসকল এই কাহিনীৰ পৰৱৰ্তী অংশলৈ আহক। এতিয়া এই কাহিনীৰ আন এটা চৰিত্ৰৰ বিষয়ে আলোচনা কৰোঁ। কোৱা হয় যে মুৱাবিয়াৰ এজন পুত্ৰ আছিল যাৰ নাম আছিল য়েজিদ। তেওঁৰ পিতা মুৱাবিয়াই খিলাফতৰ সকলো চৰ্ত ভংগ কৰি য়েজিদক ইছলামৰ খলিফা হিচাপে ঘোষিত কৰিছিল। য়েজিদে তাৰ পিছত নিজৰ সেনাৰ জোৰতে ইছলামিক পৃথিৱীক এই কথা মানিবলৈ বাধ্য কৰিলে যে তেওঁহে তেওঁলোকৰ খলিফা। কিন্তু য়েজিদৰ জুলুম আৰু মিছাৰ সন্মুখত এজন ব্যক্তি এখন দিৱালৰ দৰে আগত থিয় হৈ গ'ল। এই ব্যক্তিজনৰ নাম আছিল ইমাম হুছেইন। হয়, তেওঁ য়েজিদৰ কথা মানিবলৈ অস্বীকাৰ কৰিছিল। ইমাম হুছেইনৰ বিষয়ে যদি বুজো তেন্তে তেওঁ আছিল হজৰত পয়গম্বৰ মুহাম্মদৰ নাতি আৰু ইমাম আলীৰ সৰু পুত্ৰ। ইমাম হুছেইনৰ জন্ম হৈছিল 626 খ্ৰীষ্টাব্দ 8 জানুৱাৰীত। সেয়েহে য়েজিদে ঠগবাজ চাল চতুৰে খেলাফতৰ দখল কৰিছিল। কিন্তু ইমাম হুছেইনে হজৰত মুহাম্মদৰ নাতি হোৱাৰ বাবে য়েজিদৰ বাবে এইটো অতি প্ৰয়োজনীয় হৈ পৰিছিল যে ইমাম হুছেইনে তেওঁৰ শাসনৰ স্বীকৃতি দিয়ে আৰু তেওঁক খলিফা বুলি মানি লয়। এনে কৰিলে সমগ্ৰ ইছলামিক জগতে য়েজিদৰ শাসনক স্বীকাৰ কৰি ল'লে হয়। কিন্তু ইমাম হুছেইনে এই কথা ভালদৰে বুজি পাইছিল যে য়েজিদক খলিফা হিচাপে স্বীকাৰ কৰিলে সমগ্ৰ মানৱতাৰ বাবে এক ভয়ংকৰ বিপদ হ'ব। সেইবাবে ইমাম হুছেইনে য়েজিদৰ শাসনক মানি লোৱাৰ পৰা স্পষ্টভাৱে অস্বীকাৰ কৰিছিল। য়েজিদে যেতিয়া দেখি পালে যে ইমাম হুছেইনে তেওঁৰ খেলাফতক মানি নলয়, তেতিয়া তেওঁ ইমাম হুছেইনক সকলো দিশৰ পৰা চাপ দিয়াৰ লগতে মৃত্যুৰো ভয় দেখুৱাইছিল। কিন্তু ইমাম হুছেইন নিজৰ সিদ্ধান্তত অটল হৈ ৰ'ল। বহু চেষ্টা কৰাৰ পিছতো য়েজিদে বুজি পাইছিল যে ইমাম হুছেইনে তেওঁৰ কথা কেতিয়াও নামানিব। সেইবাবে য়েজিদে ইমাম হুছেইনক শেষ কৰাৰ পৰিকল্পনা বনাবলৈ আৰম্ভ কৰে। যেতিয়া ইমাম হুছেইনে এই কথা গম পালে যে য়েজিদে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ পাতিছে, তেতিয়া তেওঁ 680 খ্ৰীষ্টাব্দ 4 মে'ৰ তাৰিখে মদিনাৰ পৰা মক্কালৈ যাবলৈ সিদ্ধান্ত লয়। আৰু তাৰ পাছত ইমাম হুছেইন কাবালৈ ৰাওনা হ'ল। যেতিয়া য়েজিদে ইমাম হুছেইন কাবালৈ যাব বুলি জানিবলৈ পালে, তেওঁ কাবালৈ নিজৰ সেনা পঠিয়াই দিলে। তেওঁ ইচ্ছা কৰিছিল ইমাম হুছেইনক কাবাৰ ভিতৰত হত্যা কৰিম বুলি। কিন্তু যেতিয়া ইমাম হুছেইনে এই কথা জানিলে, তেওঁ ইৰাকৰ এখন চহৰ কাৰবালালৈ ৰাওনা হ'ল। কাৰণ তেওঁ ভবা নাছিল কাবাৰ চাৰিওফালে ৰক্তপাত হওক। আৰু ঠিক সেই সময়ৰ পৰা আৰম্ভ হয় বন্ধুসকল কাৰবালাৰ কাহিনী। ইমাম হুছেইন 680 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত কাৰবালাত উপস্থিত হয়। ইমাম হুছেইন তেওঁৰ সমগ্ৰ পৰিয়ালৰ সৈতে আহিছিল
তেওঁৰ সৈতে আছিল ৭২ গৰাকী সংগী, লগতে মহিলাসকল আৰু শিশুসকলো আছিল। ইমাম হুছেইনে কাৰবালালৈ যোৱা এটা মুখ্য কাৰণ আছিল ইৰাকৰ মানুহে তেওঁক চিঠি লিখি মাতিছিল যাতে তেওঁ আহি য়েজিদৰ জুলুম নিৰ্যাতনৰ পৰা তেওঁলোকক ৰক্ষা কৰিব পাৰে। তাৰ পিছত বন্ধুসকল, ইমাম হুছেইনে কাৰবালালৈ উপস্থিত হৈ কিছু মাটি ক্ৰয় কৰি তাত নিজৰ তম্বু পাতিছিল। ইমাম হুছেইনে ভাবিছিল যে তেওঁক যি লোকসকলে চিঠি লিখি মাতিছিল কুফে আৰু ইৰাণৰ সেইসকল মানুহ, তেওঁলোকে তেওঁক সহায় কৰিব। কিন্তু এনে একো নহ'ল। য়েজিদৰ ভয়ত সেইসকল লোক ইমাম হুছেইনক লগ কৰিবলৈ আগবাঢ়ি নাহিল। যেনে আগতে কৈছিলোঁ, ইমাম হুছেইন কেৱল ৭২ গৰাকী সংগীৰ সৈতে কাৰবালালৈ আহিছিল। তেওঁ কেৱল নিজৰ পৰিয়ালক নিৰাপদে ৰাখিব বিচাৰিছিল। তেওঁৰ উদ্দেশ্য যুদ্ধ কৰা নহয়। কিন্তু য়েজিদে ১ লাখতকৈও অধিক সেনা কাৰবালালৈ পঠিয়াই দিলে। য়েজিদৰ উদ্দেশ্য স্পষ্ট আছিল, ইমাম হুছেইনক জীৱনৰ ভয় দেখুৱাই তেওঁৰ পৰা ৰাজিনামা লৈ লোৱা। ইছলামিক গৱেষক আৰু কিতাপ অনুসৰি য়েজিদৰ সেনাই ইমাম হুছেইনক অনাহাৰে মৰাবলৈ অতি নিকৃষ্ট পথ বাছি লৈছিল। পুৰণি সময়ত যিবিলাক যুদ্ধ হৈছিল সেইবোৰৰ কিছুমান নীতি নিয়ম আছিল, যেনে শিশু আৰু মহিলা ওপৰত আক্ৰমণ কৰা নহ'ব, যিকোনো পৰিস্থিতিত পানী বন্ধ কৰা নহ'ব, নিহত অস্ত্ৰহীন লোকৰ ওপৰত আক্ৰমণ কৰা নহ'ব। এইবোৰ আছিল যুদ্ধৰ নিয়ম। কাৰবালাৰ যুদ্ধত য়েজিদৰ সেনাই এই সকলো নিয়ম নীতি ভাঙি নিষ্ঠুৰতা সকলো সীমা পাৰ কৰি দিছিল। ইছলামিক গৱেষকসকলৰ মতে য়েজিদে ইমাম হুছেইন আৰু তেওঁৰ সংগীসকলৰ ওপৰত পানীও বন্ধ কৰি দিছিল। ইমাম হুছেইনৰ পৰিয়ালৰ সৰু সৰু শিশুসকল পানীৰ পিয়াহৰ বাবে ছটফটাই আছিল, কিন্তু য়েজিদৰ মনত তেওঁলোকৰ বাবে একো দয়া জগা নাছিল। ইমাম হুছেইনে য়েজিদৰ সেনাৰ পৰা নিজৰ সন্তানক পানী দিয়াবলৈ মিনতি কৰিছিল, কিন্তু য়েজিদৰ সেনাই যেন দিলত পাথৰ ৰাখিহে থৈছিল। য়েজিদৰ সেনা কাৰবালাত নৃশংসতাৰ সীমা উলংঘ কৰিছিল। এই কথা এইদৰে বুজিব পাৰি যে যেতিয়া ইমাম হুছেইনৰ সৰু পুত্ৰ আলী আজগৰৰ পানীৰ পিয়াহত ছটফটাই আছিল, তেতিয়া ইমাম হুছেইনে তেওঁৰ পুত্ৰজনক লৈ য়েজিদৰ সেনাৰ ফালে গ'ল। আৰু তেওঁ য়েজিদৰ সেনাক ক'লে, তোমালোকৰ যুদ্ধ যদি মোৰ সৈতে হয়, তেন্তে এই ৬ মহীয়া শিশুটোৱে তোমালোকৰ কি ক্ষতি কৰিছে? এই শিশুটি পানীৰ পিয়াহত ছটফটাই কঁপি উঠিছে। অন্ততঃ এই শিশুটোক পানীটো দিয়াই দিয়া। ইমাম হুছেইনৰ এই কথা শুনি য়েজিদৰ সেনাৰ মাজত বিশৃংখলা সৃষ্টি হ'ল। সেনাৰ কিছুমান লোকে এই শিশুটোক দেখি চকুপানী ববলৈ ধৰিছিল, কিন্তু য়েজিদি সেনাৰ এজন অধিনায়ক নাম আছিল হাৰমালা। তেওঁ ৩ডাল কাঁড় সেই শিশুটোৰ দিশে এৰি দিলে। সেই কাঁড় আলী আজগৰৰ কান্ধত লাগি গৈ ইমাম হুছেইনৰ সৰু পুত্ৰজন তাতেই শ্বহীদ হ'ল। ইমাম হুছেইনে যুদ্ধ এৰাৰ সকলো প্ৰচেষ্টা কৰিছিল, কিন্তু অৱস্থা এনেকুৱা হৈ পৰিছিল যে তেতিয়া যুদ্ধ এৰাটো অসম্ভৱ। যুদ্ধৰ আগদিনা তেওঁ তেওঁৰ সকলো সাহসী সৈন্যক এখন তম্বুৰ ভিতৰত সমবেত কৰিলে। শিবিৰৰ ভিতৰত জ্বলি থকা দ্বীপবোৰ নুমুৱাই দিয়া হ'ল। অন্ধকাৰত ইমাম হুছেইনে তেওঁৰ সংগীসকলক কৈছিল, এই জুলুমী য়েজিদে মোক হত্যা কৰিব বিচাৰিছে আৰু মোক নিশ্চিত যে কাইলৈ মোৰ শ্বহীদ হ'ব লাগিব। মই তোমালোকক অনুমতি দিছোঁ, যিয়ে ইচ্ছা কৰে এই অন্ধকাৰৰ সুবিধা লৈ এৰি যাব পাৰে। য়েজিদে কেৱল মোক হত্যা কৰিব বিচাৰিছে। তোমালোকৰ ওপৰত কোনো অভিযোগ নাই। তোমালোকে নিজৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীন। এই কথা কৈ ইমাম হুছেইনে অলপ সময়লৈকে তম্বুৰ ভিতৰত জ্বলি থকা দ্বীপবোৰ নুমুৱাই ৰাখিছিল। অলপ দেৰি অন্ধকাৰত থকাৰ পিছত যেতিয়া আকৌ দ্বীপ জ্বলাই দেখা গ'ল যে ইমাম হুছেইনৰ সৈতে থকা ৭২ জন মানুহে তেওঁলোকৰ নিজৰ ঠাইতে অটলভাৱে থিয় হৈ আছে। কোনেও এখোজো ইফাল সিফাল হোৱা নাই। তাৰ পিছত আহিল সেই দিনটো, বন্ধুসকল, যি দিনত সম্পূৰ্ণ ইতিহাস পৰিৱৰ্তিত হৈ গ'ল। ইছলামিক কেলেণ্ডাৰৰ অনুসৰি তাৰিখ আছিল ১০ মহৰম ২১ হিজৰী আৰু ইংৰাজী কেলেণ্ডাৰৰ অনুসৰি ৯ অক্টোবৰ ৬৮০ খ্ৰীষ্টাব্দ। ইমাম হুছেইন আৰু তেওঁৰ ৭২ গৰাকী সাহসী সংগীয়ে ১ লাখতকৈ অধিক য়েজিদি সৈনিকৰ বিপক্ষে সাহসেৰে মুখামুখি হৈছিল। কাৰবালা ময়দানত তেতিয়া ৰক্তৰ নদী বৈ আছিল। ইমাম হুছেইনৰ পিয়াহত থকা সৈনিকসকলে এজনৰ পিছত এজনে নিজৰ প্ৰাণ উচৰ্গা কৰি গৈছিল। ইমাম হুছেইনৰ পুত্ৰ কাছিমো সেই যুদ্ধত শ্বহীদ হৈছিল। ইমাম হুছেইনৰ ভায়েক হজৰত আব্বাছৰ ২খন হাত কাটি পেলোৱা হৈছিল। ইমাম হুছেইন আৰু তেওঁৰ ৭২ জন সংগীয়ে যিমান সময়লৈ যুদ্ধ কৰিছিল, তিমান সময়লৈকে পূৰ্ণ সাহসেৰে যুঁজিছিল। কাৰবালাৰ মৰণ যুদ্ধত য়েজিদি সেনাৰ বহুতো সৈনিক নিহত হৈছিল। ইমাম হুছেইনৰ বহুতো সাহসী সংগী এজনৰ পিছত এজনকৈ মৃত্যুবৰণ কৰিছিল। শেষত ইমাম হুছেইন মাত্ৰ এজন অকলশৰীয়া যোদ্ধা হিচাপে কাৰবালা ময়দানত থিয় হৈ আছিল। তেতিয়া জীয়াই থকা লোকসকলৰ ভিতৰত কেৱল নাৰীসকলেই আছিল আৰু তেওঁলোকৰ সৈতে ইমাম হুছেইনৰ কেৱল এজন পুত্ৰ বাচি আছিল। ইমাম হুছেইনে নিজৰ তৰোৱাল জুলফিকাৰ লৈ মৃত্যুক্ষণলৈকে য়েজিদি সেনাৰ সৈতে যুদ্ধ কৰি গৈছিল। য়েজিদৰ সেনাই সকলো দিশৰ পৰা ইমাম হুছেইনৰ ওপৰত আক্ৰমণ চলাইছিল। ইমাম হুছেইনে নিজৰ আঘাতপ্ৰাপ্ত শৰীৰৰ লৈও যুঁজ অব্যাহত ৰাখিছিল। যেতিয়া ইমাম হুছেইন অত্যন্ত ভাগৰুৱা হৈ পৰিছিল, তেতিয়া য়েজিদি সেনাৰ এজন সৈনিকে তৰোৱালেৰে তেওঁৰ ওপৰত আক্ৰমণ কৰি তেওঁক শ্বহীদ কৰি পেলায়। সেই ঘটনাই সেই দিনটোক লাখ লাখ কোটি কোটি মানুহৰ বাবে অমৰ কৰি ৰাখিছে। সেইকাৰণে আজি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মুছলমানসকলে মহৰম পালন কৰে। বিশেষকৈ চিয়া সম্প্ৰদায়ৰ মানুহে এই দিনটোক ক'লা কাপোৰ পিন্ধি শোক পালন কৰে আৰু তাজিয়া বা জুলুচ উলিয়ায়।
আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনে অধিক ইতিহাস ভিত্তিক ভিডিঅ' লৈ আহিম ধন্যবাদ